গুড ইভিনিং ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি সন্ধিয়া সময় নগাঁও চহৰত গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লগতে দুই কাষে দেখিছে আপোনালোকে মাৰ্কেটটো। এই মাৰ্কেটটো হৈছে নগাঁও শইকীয়া মাৰ্কেট, য'ত পুৰুষসকলৰ বিভিন্ন ধৰণৰ সাজ পোছাক আপোনালোকে ইয়াত কমতেই কিনিব পাৰিব। এতিয়া আহোঁ বন্ধুসকল নগাঁৱৰ এটা বিশেষ আকৰ্ষণ। অৱশ্যে সঁচাকৈ আপোনালোকে অলপ সময়ৰ বাবে হ'লেও লণ্ডনৰ টাৱাৰৰ ফিল্ডটো ল'ব পাৰিব। এয়াই হৈছে আমাৰ নগাঁও, আমাৰ গৌৰৱ। সঁচাকৈ নগাঁওবাসী হিচাপে আমিও গৌৰৱবোধ কৰোঁ। এইবাৰ আমি আগবাঢ়িছোঁ, এয়া আমাৰ সোঁফালে আমাৰ নগাঁও কলেজ। আপোনালোকক গেটটি দেখাব বিচাৰিছোঁ। এয়া আমাৰ নগাঁও কলেজখন। তাৰপিছতে পুনৰ আমি আগবাঢ়িছোঁ। আজি আমি সন্ধিয়া সময়কণ নগাঁও চহৰত কি কাৰণে আহিছোঁ, তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, নিশ্চয় আপোনালোকে গম পাব। প্ৰথমে আপোনালোকক দেখাব বিচাৰিছোঁ, এয়া হৈছে কাৰাকচা, এখন সৰু ষ্টল, যদিও মানুহবোৰ চাওকচোন আপোনালোকে। তো ইয়াতে প্ৰথমে ভাবিছোঁ কিবা এটা খাই লওঁ। তো প্ৰথমে আপোনালোকক দেখাব বিচাৰিছোঁ কাৰাকচা মেনুখন। ইয়াত বিভিন্ন ধৰণৰ চাহৰ আইটেমৰ লগতে চেণ্ডউইচ, টোষ্ট আৰু লগতে বিভিন্ন ধৰণৰ আইটেমছবোৰ আছে। তো আপোনালোকে খাব পাৰিব। বৰ্তমান আমি 3টা আদৰক চাহ লগতে চিম্পুলভাৱে অনিয়ন পেটিছ 3টা অৰ্ডাৰ দিলোঁ। তো চাহৰ অপেক্ষাত আমি गरम चाय की प्यारी हो, कोई उसको पिलाने वाली हो। ফাইনেলি আমাৰ মাজত আহিলে এয়া গৰম গৰম আদৰক চাহ। অৱশ্যে মাটিৰ পাত্ৰত দিছে, সঁচাকৈ ভাল লাগিছে। তো খাই চাওঁ, খাই চাই পেলাই জনাই আছোঁ আপোনালোকক। আমাৰ লগৰকেইজন খোৱাত ব্যস্ত, ময়ো খালোঁ। সঁচাকৈ বহুত টেষ্টি। আমি যিহেতু আদৰক চাহ লৈছিলোঁ, সঁচাকৈ অলপ ঠাণ্ডাও লাগি আছে যেতিয়া, আৰু মোৰ অলপ থোৰা মানে কাহ হৈ আছে। তো মোৰ সঁচাকৈ বহুত ভাল লাগিলে খাই। তাৰপিছতে আমি আগবাঢ়িলোঁ প্ৰণৱ বৰুৱা শিশু উদ্যানত। অৱশ্যে আমি শিশু নহয় যদিও আহিছোঁ দিয়কচোন এবাৰ শিশুৰ ফিল্ডটো ল'বৰ বাবে। এয়া টিকেট কৰিলে লগৰ এজনে। তো আমি আগবাঢ়িছোঁ উদ্যানখনৰ ভিতৰলৈ। অৱশ্যে সোমাই ইমান ধুনীয়া লাগিছে, বিশেষকৈ আপোনাৰ ৰিণিকে আপোনাৰ জুবিনদাৰ গান এটা বাজি আছে। তো সঁচাকৈ ইমান ভাল লাগিছে সোমাই। আৰু লগতে আপোনালোকক জনাই আছোঁ, ভিডিঅ'টো চাই থাকক। ইয়াত আপোনালোকক চিনাকি কৰি দিম। অৱশ্যে ৰখি আছে মোৰ কাৰণে, ফোন কৰিছিলে। তো আপোনালোকে দেখা পাব কোন সেইগৰাকী। তো চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। অৱশ্যে এই পাৰ্কখন আপোনাৰ নগাঁৱৰ নেহেৰুবাৰী ফিল্ড বুলি ক'লে চবেই চিনি পায়, তাৰ কাষতে আছে। আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ অপজিটত হয় শিশু উদ্যানখন। এয়া আপোনাৰ সন্ধিয়াৰ আপোনালোকৰ ভিউটো দেখাইছোঁ। সঁচাকৈ বহুত ধুনীয়া লাগিছে আহি। তো অলপ সময় ইয়াতে ৰৈ আছোঁ। এতিয়ালৈকে ফোন কৰা গৰাকী আহিবই পৰা নাই। তো আপোনালোকক অহাৰ লগে লগে আপোনালোকক নিশ্চয় চিনাকি কৰি দিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। পুনৰ মই আগবাঢ়িছোঁ অলপ আগলৈ। লগৰকেইটা ক'ত গ'ল গমেই নাপাওঁ, ক'ত গুচি গ'ল মোক এৰি থৈ। আগত লগতে এইবাৰ আপোনালোকক দেখুৱাব পাৰিছোঁ এই পাৰ্কৰ ভিতৰতে অসমৰ গৌৰৱ এশিঙীয়া গড় দেখিবলৈ পাব আপোনালোকে ইয়াত আহিলে। এইখনেই হৈছে নগাঁৱৰ নেহেৰুবাৰীৰ কাষত থকা এখন শিশু উদ্যান। লগৰ এজনে শ্লাইডিং কৰিব গৈছিলে, গৈ পেলাই দেখিলে অকল কেৱল বোলে শিশুৰ বাবে, সেইকাৰণে নকৰিলে। এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ
এটা ধুনীয়া এটা তৈয়াৰ কৰি থোৱা আছে পেভিলিয়ন। আপোনাৰ মই যিটো জেগাৰ পৰা ভিডিঅ' বনাই আছোঁ এইখিনি জেগাত আপুনি যদি কিবা উপস্থাপন কৰে আপোনালোকে দৰ্শক বহি তাত চাব পাৰিব। আৰু লগতে যিসকলে ৰীল বনাই ভাল পায় ডেফিনেটলি ইয়ালৈ আহি ধুনীয়া ধুনীয়া ৰীল বনাব পাৰিব। মই এতিয়া অলপ ওপৰলৈ আহিছোঁ। ওপৰৰ পৰা আপোনালোকক পাৰ্কখনৰ ভিউটো দেখাইছোঁ। আৰু কাষত আৰু কিনো ক'ম আৰু আছে আৰু বাৰু সেইটো আৰু ক'ব লগানো কি আছে আৰু থাকে আৰু কাপোল বহি আছে ধুনীয়া ধুনীয়াকৈ কথা পাতি আছে। অৱশ্যে ভিডিঅ' উঠাব গ'লে পিধনে খাব লাগিব আৰু জাষ্ট এনেই জনালোহে। এয়া সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ বাবে ধুনীয়া ধুনীয়া আপোনালোকৰ অলৰেডি লিখাই আছে শিশুৰ বাবে। ই আপোনালোকে কাষত দেখিছে বাইদেউ এগৰাকীয়ে ল'ৰা এটাক ধুনীয়াকৈ উমলাই আছে। এইবাৰ আপোনালোকে কাষত দেখিবলৈ পাইছে ডেলিকেটছন নগাঁও। লগতে এটা ভাল লগা মুহূৰ্ত দেখাব বিচাৰিছোঁ। এটা শিশুক মাকে উমলাই আছে। পুনৰবাৰ আপোনালোকক দেখিছোঁ মোৰ পিছফালে ডেলিকেটছন নগাঁও, য'ত আপোনালোকে সোৱাদ লগা বিভিন্ন ধৰণৰ খাদ্য আপোনালোকে ইয়ালৈ আহিলে গ্ৰহণ কৰিব পাৰিব। এতিয়া হয়তো নিশা 7:30 হোৱাৰ বাবে হয়তো বন্ধ কৰিলে। পুনৰবাৰ আপোনালোকক এই নগাঁৱৰ শিশু উদ্যানখনৰ ভিউটো দেখাব বিচাৰিছোঁ। চাওক না ইমান ধুনীয়া লাইটৰ পোহৰ পানীত পৰি পেলাই বেছি ধুনীয়া কৰি তুলিছে আপোনাৰ এই শিশু উদ্যানখন। বাৰু শেষত আজি আহোঁ ইমান সময় আপোনালোকক অপেক্ষা কৰাই থোৱা যিগৰাকীয়ে মোক ফোন কৰিছিল বৰ্তমান আহি উপস্থিত হৈছে পাৰ্কখনতে। তো ফাইনেলি মই আহি আছোঁ লগ ধৰিবৰ কাৰণে, লগতে আপোনালোককো দেখাম কোনেনো মোক ইমান সময় ধৰি ফোন কৰি আছে আজি পাৰ্কত লগ ধৰিবলৈ। এয়াই অৱশ্যে বেয়া নাপাব, ইমান সময় আপোনালোকৰ লগত ধেমালিহে কৰি আছিলোঁ। অৱশ্যে আমি 3জন ফ্ৰেণ্ডে আহিছিলোঁ আজি নগাঁৱৰ সন্ধিয়াত। বিশেষ কাম দুটামান আছিল, লগতে চাহৰ জুতি ল'লোঁ আৰু অলপ ৰিফ্ৰেছমেণ্টৰ কাৰণে নগাঁৱৰ শিশু উদ্যানখনত আহিলোঁ। সঁচাকৈ সন্ধিয়া সময়ত 3 ঘণ্টা সময় কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। তো ফাইনেলি আমি ঘৰমুৱা হ'বৰ কাৰণে আমি পাৰ্কৰ পৰা ওলাই আহিছোঁ। তো এইখিনিতে অলপ ৰকচোন আৰু চাওক আমাৰ যিহেতু প্ৰায় বিলুপ্ত হ'ব ধৰিছে গৰু গাড়ী। ইয়াত গৰু গাড়ীৰ চকা দুটা এই পাৰ্কখনক সুন্দৰভাৱে সজাই ৰখা হৈছে। তো শেষত সঁচাকৈ ভাল লাগিলে। গতিকে যিসকলে ভিডিঅ'টো ইমান সময় চাই আছিলে মোৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ। লগতে ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক ৰিজু ইউনিক ইউটিউব চেনেল। কিপ ৱাচিং, কিপ স্মাইলিং, টেক কেয়াৰ। আজিলৈ সকলোকে বাই বাই।